হাই ফ্ৰেণ্ড, আজি পুৱায়ে উঠিয়ে মই ফুৰিব যাব ওলাইছোঁ আৰু আজি কাতি বিহু, সেইবাবে তুলসীৰ পুলি বিচাৰি আছোঁ। বিচাৰি পোৱাই নাই এতিয়ালৈকে। আগতে ইয়াতে আছিল তুলসীৰ পুলি, কিন্তু এতিয়া বিচাৰিয়ে পোৱা নাই আৰু হাতটোক আন্ধাৰৰ কাৰণে মোৰ পাছে পাছে ঘূৰি আছে, আন্ধাৰ লাগে। আৰু দোকানৰ পৰা চিঙৰা আনিলোঁ, আনি ছাগালক পানী খুৱাই এতিয়া নাৰিকল কাটিব ধৰিছোঁ। নাৰিকলটো কাটি আছোঁ আৰু গধূলি শৰাই দিবৰ কাৰণে। মোৰ নাৰিকলটো কটা হ'ল আৰু নাৰিকলটো কি চিকচিকা ওলাইছে। আৰু নাৰিকল কাটি মেলি এতিয়া মই কলপুলিটো পুতিব ধৰিছোঁ। কলপুলিটো আনি পুতিলোঁ আৰু বেছি ডাঙৰ কলপুলি নাপালোঁ, সৰু এটা আনিলোঁ। কলপুলি পুতি মেলি এতিয়া মই ভিটাটো মুচিব ওলাইছোঁ। ভিটাটো বেছি ভালকৈ বান্ধিব নাজানো, এনে অলপমান বান্ধি থৈছোঁ। ভিটাটো আৰু গোঁসাইঘৰটো মুচি মোৰ শেষ হ'ল আৰু এতিয়া ঠগি দিবৰ কাৰণে নাৰিকল কাটিব দিছোঁ বৰমাক। আৰু নাৰিকল কাটি মেলি শেষ হ'ল আৰু এতিয়া পথাৰত চাকি দিব গৈ আছোঁ। চাইকেলত গৈ আছোঁ পথাৰলৈ। সেউজীয়া পৰিৱেশৰ মাজে মাজে এতিয়া পথাৰলৈ আহি পালোঁ আৰু এয়া বৰদেউতাই চাকি জ্বলালে আৰু মই ঘৰলৈ আহি চাকি জ্বলাই ঠগিৰ যোগাৰ কৰিলোঁ। আৰু আমাৰ তালৈ আহিলে ঠগি খাবলৈ সকলোৱে। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যোনসকল নতুন দৰ্শক ছাবস্ক্ৰাইবটো কৰি দিব।